আজি মই বনাব লৈছোঁ পানীলাও আৰু মাছ। আহকচোন কেনেকৈ বনাই চাওঁ। পিঁয়াজ এটা কাটি লৈছোঁ, মাছ কেইডোখৰমানো ভাজি লৈছিলোঁ। কেৰাহীত তেল দিছোঁ, তেলখিনি প্ৰায় গৰম হৈ আহিছে। ইয়াতে আমি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই লৈছোঁ যাতে ধুনীয়াকৈ মানে ৰঙা হৈ যায়, সেনেকৈ তেতিয়ালৈ আমি ভাজি থাকিম। বেছি তেল দিয়া নাই, কম তেলত বনাইছোঁ। অকণমান তেল দিছোঁ, বেছি দিয়া নাই। তেলখিনি ধুনীয়াকৈ পিঁয়াজখিনি আমি লৰাই লৈছোঁ যাতে ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হৈ যায়। এয়া প্ৰায় হৈছে আৰু এয়া হৈ গ'ল, ৰঙা হৈ গ'ল। এতিয়া ৰঙা হৈ গ'ল যিহেতুকে এতিয়া আমি ইয়াতে ধুনীয়াকৈ পানী অলপ দি দিম, কাৰণ তেল বেছি দিয়া নাই, তলত লাগি যাব পাৰে। ধুনীয়াকৈ পানী অলপ দি দিলোঁ, পানীখিনি গৰম কৰি লৈছিলোঁ। এতিয়া আমি ইয়াতে অকণমান হালধি দিম আৰু অকণমান আপোনাৰ লৰাই দিছোঁ যাতে ধুনীয়াকৈ মিক্স হৈ যায়। আৰু আমি এতিয়া ইয়াতে মোবাইলটো এখন হাতে মোবাইল ধৰি ধৰি কাম কৰি থকাৰ কাৰণে মানে এখন হাতে বনাই আছোঁ, এখন হাতে মোবাইল ধৰি আছোঁ, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। আৰু যি কি নহওক ইয়াতে আমি অকণ নিমখ দি দিলোঁ, ধুনীয়াকৈ নিমখ দি লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিছোঁ যাতে বস্তুখিনি ধুনীয়াকৈ মিলি যায়। ইয়াতে আমি নহৰু পিছা অকণমান দিছোঁ আৰু বিলাহী দুটা কাটি থৈছিলোঁ, এতিয়া বিলাহী দুটাও দি দিছোঁ যাতে ধুনীয়া মানে সোৱাদ হয় আৰু পানীলাওত বিলাহী দিলে ভাল লাগে খাই। এতিয়া বিলাহীখিনি কোমল নোহোৱালৈ আমি মছলাখিনি ধুনীয়াকৈ ভুনি থাকিব লাগিব যাতে বিলাহীটো ধুনীয়াকৈ কোমল হৈ যায়, বিলাহীটোতো যাতে মছলা সোমায় আৰু এনেকৈ আমি ভাজি থাকিব লাগিব। এয়া চাওক, মই এক্সট্ৰাকৈ গৰম পানী অলপ আগতীয়াকৈ কৰি থৈছিলোঁ। বেছি দীঘল হ'বৰ কাৰণে ইমানো বেছি দেখুৱাই থকা নাই, ভিডিঅ'টো বেছি দীঘল হৈ যাব। গৰম পানীখিনি দি দিলোঁ। গৰম পানীখিনি দিয়াৰ পিছত এতিয়া আমি লাহেকৈ আলু দিম। আলু মানে আলু নহয় আৰু লাও দুইটা মিক্স কৰি মই কাটি থৈছিলোঁ, সেইখিনি দি দিছোঁ। পানীলাও আৰু পানীলাও আলু এটা দি দিলে আকৌ ভাল নালাগে। পানীলাও, আলু, বিলাহী এনেকৈয়ে ভাল লাগে ন, সেইটো কাৰণে মই লাও লগত এটা বেছি নহয় এটা আলু কাটি দিছিলোঁ। লাওখিনি ধুনীয়াকৈ বাকি দিছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ তল ওপৰ কৰি দিম যাতে নিমখখিনি ধুনীয়াকৈ মছলাখিনি আৰু নিমখ যি য'ত দিছোঁ গোটেইখিনি মিক্স হৈ যায়, যাতে ধুনীয়াকৈ মই লৰাই দিছোঁ। ধুনীয়াকৈ আপুনি তল ওপৰ কৰি দিব। তল ওপৰ কৰি দিলে আপোনাৰ পানীলাওখিনি সিজিব সোনকালে। চাওক ধুনীয়াকৈ লৰাই দিছোঁ, তল ওপৰ কৰি দিছোঁ। এতিয়া আৰু কি, সিজাৰ পিছত আপুনি মাছ দিলে হৈ গ'ল আৰু। ঢাকনখন মাৰি দিছোঁ যাতে সোনকালে সিজে। চাওক ঢাকনখন খোলাৰ পিছত প্ৰায় আমাৰ সিজিছে আৰু অলপমান বাকী আছে। এতিয়া অকণ ভালকৈ চাওঁ আৰু যদি ভালকৈ সিজিছে তেতিয়া মাছটো দি দিম। মাছটো দিয়াৰ পিছত অকণমান পানী দিলে হৈ যাব আৰু। ভাজা মাছখিনি আপোনাৰ হৈয়ে আছে ন, সিজা হৈয়ে আছে। সেইটো কাৰণে যদি লাওখিনি সিজিছে তাৰ ওপৰত মাছখিনি দি পেলাই পানী অকণ দি দিম, উতলাই দিলে হৈ গ'ল, ৰেডি। বেছি ইমান সহজ, বেছি কষ্ট নহয়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুলো হৈছে ক্ষমা কৰিব, কাৰণ বহুত দিনৰ মূৰত বনাইছোঁ, ইমানো নাজানো। যিখিনি জানিছোঁ কৰিব চেষ্টা কৰিছোঁ, তাতে যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু চেষ্টা কৰিম যাতে আপোনালোকক ভাল ভিডিঅ', ভাল আৰু ইয়াতকৈ ভাল উন্নত ভিডিঅ' দিব পাৰোঁ, তাৰ বাবে সদায় চেষ্টা কৰিম। এয়া চাওক আমাৰ পানীলাও তৰকাৰী হৈ গৈছে। লাও সিজিছে আমাৰ। লাও সিজাৰ পিছত ইয়াতে পানী দি পেলাই উতলাই দিলে হৈ গ'ল।